হাই ফ্ৰেণ্ডছ, মমিৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব। আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত, স্কিনচৰে হয় এইটো বস্তু, যিটো স্কিন ধুনীয়া কৰি ৰাখে। আৰু মই এটা কথা ক'ব, যিটো ক'লা ক'লা ইয়াতে দাগ পৰে, সেই ক'লা ক'লা দাগটো এইটো অমিতা যে ঘৰতে পোৱা সকলোৰে ঘৰে ঘৰে থাকে, কিনিবও নালাগে। গতিকে এই অমিতাটোৰ পৰাই ধুনীয়া কৰি ৰাখিব পাৰি স্কিনখন। কেনেকৈ ৰাখিব পাৰি আপোনালোকক মই দেখাম। ইয়াতে যিটো ক'লা ক'লা দাগ পৰে, পিম্পল হ'লে ক'লা ক'লা দাগ পৰে, তেতিয়া এইটোৰে গুচাব পাৰি, স্কিনখন ধুনীয়া কৰি ৰাখিব পাৰি, ক'লা ক'লা দাগবোৰ উঠি যায়। গতিকে ব'লক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ লগাব লাগে আপোনালোকক দেখাম, ব'লক। মই লৈছোঁ এনেকুৱা এটা পাত্ৰত, মই অমিতাটো ওলাই লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ অমিতাটো এনেকৈ ওলাই লৈছোঁ। ওলাই লৈ উঠি দেখাই গৈছোঁ বাৰু। তাৰপিছত চুলিকোছা এনেকৈ বান্ধি লওঁ। মই ধুনীয়া কৰি চুলিকোছা বান্ধি লৈ কেনেকৈ মাছাজ কৰিব লাগিব। আপোনালোকে সঁচাই এইটো ব্যৱহাৰ কৰিব। 2-3 দিনৰ 2 দিন লগালে বা 3 দিন লগালে আপোনালোকে প্ৰমাণ পাই যাব। এতিয়া মই এনেকৈ ভাঙি লৈছোঁ ধুনীয়াকৈ অমিতাৰ গুৰিটো ভাঙি লৈ, যোৱা পানী আনা যোৱা, এনেকৈ ল'ব। লৈ এনেকৈ ধুনীয়া কৰি মাছাজ কৰিব ধুনীয়াকৈ স্কিনখনত। এনেকৈ ধুনীয়া চকুৰ গুৰি এনেকৈ ধুনীয়াকৈ আপোনালোকে লগাব। 10-15 মিনিট এনেকৈ ধুনীয়াকৈ লগাই থাকিব। মোৰ কেমেৰাটো বহুত ধুনীয়া নহয়, বহুত দামী মোবাইলো নহয়, কম দামী মোবাইল, সেইকাৰণে বহুত স্পষ্টকৈ স্কিনখন উঠা নাই। তথাপিও দেখাইছোঁ আপোনালোকক। আপোনালোকে চাব আৰু লগাই চাব, তাৰপিছত মোক কমেণ্টত জনাব কেনেকুৱা হৈছে স্কিনখন। এনেকৈ লগাব। বিল্লি কামুৰিলে নেকি মা? বিল্লি কামুৰিছে? এনেকৈ 10-15 মিনিট ধুনীয়াকৈ, যিখিনিত ক'লা ক'লা দাগ আছে আপোনালোকৰ, এইখিনিত এনেকৈ মোৰ ক'লা ক'লা বাৰু দাগ গুচিয়ে গৈছে। মই ইয়াত লগাওঁতে মোৰ নোহোৱা হৈ গৈছে। তথাপি আপোনালোকৰ ওচৰতে শ্বেয়াৰ কৰিম বুলি মই ভিডিঅ'টো বনালোঁ। কিন্তু ক'লা ক'লা দাগ নহ'লেও লগাব। বঢ়িয়া, স্কিনখন ইমানেই ধুনীয়া পৰিষ্কাৰ হয়, ইমানেই ধুনীয়া হয়, মই পূৰা প্ৰমাণ পাই গৈছোঁ। সেইকাৰণে মই আপোনালোকৰ ওচৰত দেখালোঁ। এনেকৈ ধুনীয়াকৈ 10-15-20 মিনিট যিমানে পাৰে এনেকৈ ধুনীয়া স্কিনখন মাছাজ কৰিব। মাছাজ কৰি ল'ব। যেতিয়া এনেকৈ 10-15 মিনিট হৈ যায়, তাৰপিছত এইখন ধুনীয়া এখন কোমল কাপোৰেৰে আপোনালোকে যিকোনো পাত্ৰতে ল'ব পাৰে। এনেকুৱা পানী ল'ব, লৈ স্কিনখন ধুনীয়াকৈ, স্কিনৰ যতন ল'লে সঁচাকৈ ধুনীয়া হয়। কিছুমানে নলয়, কিছুমানে বহুতে স্কিনৰ যতন লয়। বিশেষকৈ মই কিন্তু লওঁ, বহুত নোৱাৰিলেও কম স্কিনৰ যতন লৈ থাকোঁ। এনেকৈ ধুনীয়াকৈ মুচি দিব, এখন কোমল কাপোৰেৰে এনেকৈ মুচি দিব। দিওঁতে আপোনালোকে যি ফেচ ৱাছ ব্যৱহাৰ কৰে, যিয়ে ফেচ ৱাছ নহয়, আপোনালোকে যিটো ফেচ ৱাছ ব্যৱহাৰ কৰে, আৰু আজি এটা ফেচ ৱাছ ব্যৱহাৰ কৰিছোঁ, কালি এটা ফেচ ৱাছ ব্যৱহাৰ কৰিছোঁ, তেনেকুৱা নহয়। যিটো আপোনালোকে ব্যৱহাৰ কৰি থাকে সেইটো ফেচ ৱাছে হিমালয়া, নিম, এল'ভেৰা
মানে ফেচ ৱাছ মই ব্যৱহাৰ কৰোঁ মই বহুত আগৰ পৰাই এইটোৱে মই ব্যৱহাৰ কৰি আহিছোঁ গতিকে যেতিয়া অমিতাখিনি এনেকৈ আপোনালোকে কাপোৰেৰে মুচি দিব পিছত কম কৰি অকণমান এনেকৈ আকৌ ধুনীয়া মানে ফেচ ৱাছেদি মুখখন এনেকৈ অকণমান ধুনীয়া আকৌ মাছাজ কৰি কিনে চকুৰ গুৰি চুৰি এনেকৈ মাছাজ কৰি কিনে আপোনালোকে আকৌ ধুই দিব অকণমান টাইম গ'লে 5-10 মিনিট এনেকৈ মাছাজ কৰিব লাগে আৰু সদায় ফেচ ৱাছ লগালে মানে জল্দিবাজি নহয় জল্দিকৈ মানে ফেচ ৱাছটো লগাব নালাগে ধুনীয়াকৈ আমি মৰমেৰে ধুনীয়াকৈ এনেকৈ স্কিনখন লাহে লাহে মানে এনেকৈ মাছাজ কৰি থাকিব লাগে আৰু বাবা পানীখিনি নিনিবা এনেকৈ ধুনীয়াকৈ মাছাজ কৰিব লাগে এনেকৈ 5-10 মিনিট আমি সদায় গা ধোৱাৰ আগে আগে এনেকৈ স্কিনখন ৰ'বা মই ইয়াতে ধুই আছোঁ নহয় চাওক ৰ'বা তাৰপিছত পেলাই দিবা ৰ'বা তাৰপিছত এনেকৈ আকৌ মই স্কিনখন আকৌ ফেচ ৱাছ লগালে এনেকৈ ধুনীয়া কোমল এখন কাপোৰেৰে ৰ'বা পেলাই দিবা ৰ'বা অকণমান টাইম ৰ'বাচোন দিয়াগৈ যোৱা এনেকৈ ধুনীয়াকৈ আকৌ স্কিনখন এনেকৈ এখন কোমল কাপোৰেৰে আপোনালোকে এনেকৈ স্কিনখন মুচি পেলাব তাৰপিছত আপোনালোকে যি ক্ৰীম লগায় সেই ক্ৰীমে আকৌ ধুনীয়াকৈ স্কিনখনত ধুনীয়াকৈ ক্ৰীমটো লগাই কিনে হৈ গ'ল এতিয়া মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দেখালোঁ আপোনালোকে সকলোৱে চাব আৰু যদি ভাল পায় সঁচাকৈ কৈছোঁ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া বাই বাই